যে প্ৰেমত যিটো বিচ্ছেদ, প্ৰেমত বিচ্ছেদ হ'লে হুম, হুম। স্যাৰ মেৰা দিল টুট গয়া, দিল টুট वो গয়া। सर के चला गया, হা। এনেধৰণৰ কথা বতৰাবিলাকেও মানে কয় কলিজাখন মোৰ ভাঙি ভাঙি পেলালে, গ'ল, হয় হয়। এইবিলাকেও প্ৰকৃততে আপোনাৰ হাৰ্টটোত এফেক্ট কৰেনে? ডেফিনেটলি কৰিব। সেইটো কেনেধৰণে? কাৰণ ষ্ট্ৰেছ বাঢ়িব নহয়। উম, ষ্ট্ৰেছ মানে ধৰক ইউ ষ্ট্ৰেছ ডি ষ্ট্ৰেছ, কিছুমান ষ্ট্ৰেছৰ কাৰণে আপুনি জীৱনত উন্নতি কৰিব পাৰিছে। উম, আপুনি আপোনাৰ মানে প্ৰফেশ্যনটোত আপুনি ওপৰলৈ গৈছে এটা ভাল ষ্ট্ৰেছ লোৱাৰ কাৰণে। উম, মই এনেকুৱা হ'ব লাগিব, মই আমুক মোৰ কোনোবা এজন আপোনাৰ এজন আইডিয়েল পাৰ্চন থাকে, আপুনি ধৰক এডভকেট, আপোনাৰ লাইনটোৰ এজন আইডিয়েল থাকিব কোনোবা আছে, ডেফিনেটলি, নিশ্চয়। নহয় জানো? মই এজন চিকিৎসক, মোৰো এজন আইডিয়েল পাৰ্চন থাকে, মই সেইটো লেভেলত যোৱাৰ কাৰণে মই এটা ষ্ট্ৰেছ ল'ব লাগিব। সেইটো হ'ল ইউ ষ্ট্ৰেছ, যিটো ষ্ট্ৰেছে আপোনাক জীৱনত ওপৰলৈ লৈ যাব, সেইটো হ'ল ইউ ষ্ট্ৰেছ, ভাল ষ্ট্ৰেছ। কিছুমান ডি ষ্ট্ৰেছ, আপুনি যিটো ক'লে পেনিক এটেক এনেকুৱা ধৰণৰ যদি হয় ডি ষ্ট্ৰেছ। এইবিলাকে কিন্তু কি হ'ব, আপোনাৰ মগজুৰ পৰা কিছুমান মানে মগজুত এটা চাপ ক্ৰিয়েট, মানসিক চাপ ক্ৰিয়েট কৰিব। এই মানসিক চাপটো ক্ৰিয়েট কৰিলে কি কৰিব, সেইটো সময়ত কি হয় মানে বডিটোৱে কিছু ৰিয়েক্ট কৰিব, আপোনাৰ হাৰ্টটোৱে কিছু ৰিয়েক্ট কৰিব। ৰিয়েক্ট কৰিলে কি কৰিব, সি অলপ নৰ্মেল যিটো তাৰ কাম আছিলে সেই কামটো সি একদম স্পীডত কৰিবলৈ আৰম্ভ কৰিব। বুজি পাইছেনে? ব্লাড চাৰ্কুলেশ্যনটো বঢ়াই দিব। গতিকে প্ৰয়োজনতকৈ বেছি যদি আপোনাৰ ষ্ট্ৰেছটো হৈ থাকে, হাৰ্টটো লগাতকৈ যদি বেছি পাম্পিং কৰিব পাৰে লগীয়া হয়, তেতিয়াহ'লে কি হ'ব, সি এদিন ভাগৰি যাব। তেতিয়াহ'লে কি হ'ব, সেইটো সময়ত এটা সময়ত গৈ পেলাই হাৰ্ট ফেইলাৰ হ'বগৈ।